নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ঘৰৰ ওচৰৰে নৈ কাষলৈ আহিলোঁ। এইখনে হ'ল আমাৰ কাষেৰে বৈ যোৱা ঘুৰমুৰা নদী আৰু এই ঘুৰমুৰা নদীৰ পাৰতে যিহেতু জীৱনৰ লৰালি কালৰ পৰা একেবাৰে বৰ্তমানলৈকে জন্মৰ পৰাই বুলি ক'ব লাগিব, জন্মৰ ছমাহৰ বয়সৰ পৰাই এই নৈ কাষতে ডাঙৰ দীঘল হ'লোঁ। গতিকে আমাৰ এই ঠাইডোখৰো কিছুমান প্ৰাকৃতিক দৃশ্য মানে নৈ কাষৰ লগত আমি যিহেতু জীৱন যাত্ৰাবিলাক কৰি থাকিলোঁ, এই নৈখন পাৰ হৈয়ে আমি স্কুল গ'লোঁ। প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী কৰি হাইস্কুল পৰ্যায়লৈকে বা কলেজলৈকে ইয়াৰ পৰাই গ'লোঁ। গতিকে এই ঠাইডোখৰনো কেনেকুৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। ব'লকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এই আপোনালোকক দেখালোঁ এইবিলাক ঠাই, এইখিনি আমাৰ নদীৰ কাষৰীয়া। আমি সৰুতে খুব মাছ ধৰিছিলোঁ, গা পা ধুইছিলোঁ, এতিয়া নৈৰে নামি দিলোঁ। নৈখন বৰ্তমান বৰ দ নহয় বাৰু, এতিয়া পাৰ হৈ যাব পাৰি। এই সিটো পাৰতে আছিলে আমাৰ ঘৰটো আৰু যেতিয়া নেকি মই LP স্কুল পাৰ হৈ হাইস্কুললৈ গৈছিলোঁ তেতিয়া মানে এই ঘুৰমুৰা নদীখনত এটা দেওপানী এৰাসুতি, দিবাঙৰ এটা এৰাসুতি, আচলতে দেওপানী আৰু দিবাঙৰ সমন্বয়ৰ ফালৰ পৰা এটা ফালৰি কাটি অহা এৰাসুতিয়ে মানে এই নৈখনত মানে সোমাইছিল, লগ দিছিল। সেইটো কাৰণে মানে এই নৈখনত বেছিকৈ পানী হৈছিল। বৰ্তমান কিন্তু সেই এৰাসুতিটো স্পেয়াৰ দিয়াৰ কাৰণে, ভাল প্ৰটেকশ্যন দিয়াৰ কাৰণে দিবাঙৰ লগত মিলি গ'ল, এফালে পানীটো অহা বন্ধ কৰিলে। কিন্তু এতিয়া মাত্ৰ এই আমাৰ যিখন কম খৰচুতা নৈখনে মাত্ৰ এইফালেদি বৈ আছে। সেইটো সময়ত আমি কলভৰেৰে পাৰ হৈছিলোঁ, কলভৰেৰে পাৰ হৈ হাইস্কুললৈ গৈছিলোঁ আৰু সেইটো সময়ৰ যিবিলাক মাদকতা এতিয়া পাবলৈ নাই। আজিকালি ল'ৰা ছোৱালীক সৰুৰ পৰা যেনেকৈ আমি পঢ়া শুনা কৰিছোঁ, সময়মতে টিউশ্যন দিব লাগে, খাবলৈ দিব লাগে, টিফিন দিব লাগে, সেইবিলাক আছিলে। কিন্তু আমাৰ দিনত কোনো টিফিনৰ ব্যৱস্থা নাছিলে, তাৰপিছত মানে কোনো টিউশ্যনৰ ব্যৱস্থা প্ৰায় কম আছিলে। ঘৰুৱা শিক্ষাখিনি আৰু স্কুলৰ শিক্ষাখিনি লৈ কেনে আমি আগবাঢ়িছিলোঁ আৰু শিক্ষকে দিয়া যিখিনি পাঠদান সেইখিনিক লৈ আগবাঢ়িবলৈ চেষ্টা কৰিছিলোঁ। ছেকেণ্ডেৰী আগত বিদ্যা আমি স্কুললৈ যাওঁতে যেনেকৈ আমাক বেট পাইছিলে, কিন্তু আজিকালি সেইবিলাক ছিষ্টেমবিলাক প্ৰায় একেবাৰে উঠি গ'ল, নাইকিয়া হৈ গ'লগৈ। বন্ধু বান্ধৱীসকল, এই নৈখনৰ পাৰতে আমি সৰুতে গা পা ধুইছিলোঁ। আচলতে যেনেকুৱা সেই সময় মাদকতা আৰু আমি থকা ঠাইডোখৰ যিবিলাক মাদকতা আজিকালি চহৰ নগৰসমূহত পাবলৈ নাই। সেইকাৰণে বহু মানুহে চহৰমুখী হয় যদিও কিন্তু আমি চহৰমুখী হ'বলৈ চেষ্টা নকৰোঁ। সদায় আমাৰ নিজৰ ঠাইখনতে থাকি খুব ভাল লাগে। আপোনালোকেও কেতিয়াবা নিজৰ গাঁওখনৰ প্ৰতি, আচলতে যিডোখৰ ঠাইত আমি জন্ম লওঁ সেইডোখৰ ঠাই অতিকৈ আপোন। বন্ধু বান্ধৱীসকল, নৈখন পাৰ হৈ আহিলোঁ। ঘৰৰ ওচৰৰে যিহেতু নৈখন, এতিয়া এইফালেদি গৈ থাকোঁচোন। কিন্তু দেখিছে এজোপা বগৰী গছ, কিন্তু বগৰী এতিয়া সৰিলেগৈ, ওপৰত দুটামান লাগি আছে, এটা খোৱাৰ কিন্তু হেঁপাহ এটা আছে। বন্ধু বান্ধৱীসকল দেখিছে এই বগৰী আছে, এইটো ধৰি লওঁ, খাই টেষ্টি দেই। এইজোপা হ'ল নৈ কাষতে থকা মধুৰিআম। দেখি আছে এইখিনি খুব সুন্দৰ পৰিৱেশ। চহৰৰ যান্ত্ৰিকতাৰ পৰা বহুত দূৰৈত আচলতে এইবিলাক ঠাইত। এইফালে দেখিছে ঝাওবন, চৰাইটিয়ে ছাগলীৰ পিঠিত ঝাওবনলৈ যায়, টিক টিককৈ জীয়া ধৰি এটি দুটিকৈ খায়। কিন্তু আমি আহি লাষ্টত পাই গ'লোঁ সেই আমাৰ ঠাইডোখৰ। ইয়াতে আচলতে শিঙি মাগুৰ মাছখিনি পোৱা যায়। এতিয়া দেখিছে নহয়, কাৰ্বন উঠি আছে। এইফালে আমাৰ ভেনী ককাই আৰু দুজনমান আহিলে, এই নেট দেখিছে নহয়। আচলতে গাঁৱত আমি এনেকৈ মাছ মাৰোঁ, এই মাছ মাৰিবলৈ ঠাইডোখৰলৈ অহা হ'ল, কিন্তু এতিয়া পানীখিনি একেবাৰে মানে নিজনি হৈ আছে। আমাৰ গাঁৱলীয়া ভাষাত নিজনি বুলি কওঁ, আচলতে চাফা পানী আৰু। সেইটো কাৰণে মানে মাছ এতিয়া বৰ্তমান পোৱা নাই, অলপমানে পোৱা হৈছে। মাছখিনি দেখুৱাম বাৰু আপোনালোকক। কেইটামান আমি পিটিকা খাবলৈহে পাইছোঁ। চাওঁচোন মাছ কিমান পালে। এইখিনি ভেচেলি, দনিকণা, নিংকৰি, বেছি নাই, আধা কেজিমান যেন তেন হৈছেহে। তাৰপিছত এইটো মিলন ভেনী আহিছে, তাৰফালে সেই ককাই সেইকেইজনী আগবাঢ়ি গৈছে। মাছটো পাব ককাই, চিন্তা কৰিব নালাগে। এই মাছ মৰা, আচলতে গাঁৱত মাছ মৰা জুতিবিলাক আমি এনেকৈহে লওঁ। এইখিনিয়ে হ'ল আমাৰ গাঁৱলীয়া পৰিৱেশৰ আচলতে মানে সঁচা ভিডিঅ' বুলি ক'ব লাগিব দেই। নিৰ্ভেজাল। এতিয়া আমি এই মাছ মাৰি থৈছে, আচলতে সেইটো আমি আঁঠুৱা লৈ লৈছোঁ। আঁঠুৱাটো টানি কেনে যি উঠে আৰু মাছ, দনিকণা, ভেচেলি, নিংকৰি, সেইবিলাকে আমি ভাতৰ লগত বুলি নহয়, সাজৰ লগতো খায় আৰু। আমাৰ গাঁৱলীয়া মানুহবিলাকে কষ্ট কাম কৰাৰ পাছত সাজো খায় যে। সেয়া গৰৈ মাছ দেখিছে নাই, গৰৈ মাছ ভালে আছে বাৰু। এনেকৈ মানুহৰ জীৱন যাত্ৰাবিলাক আৰু গাঁৱলীয়া পৰিৱেশ আপোনালোকে চাই থাকক বন্ধু বান্ধৱীসকল। শ'ল মাছ আছে নেকি? এইখন আমাৰ এতিয়া নেটখন মানে উঠাই দিয়া হ'ল, কিন্তু মাছ এইবাৰ নাই চাগে নেকি, না আহিছে সৰু সৰু মাছ আহিছে। এয়া দেখিছে, এই নিচিনাকৈ আমি গাঁৱলীয়া মানুহ, এইয়া দেখিছে নহয়, এইয়া সৰু সৰু এই আচলতে এইখিনি মাছ এতিয়া আমি খালেও কোনো বেয়া নহয়। এইখিনি মাছে কণী নিদিয়ে। যেতিয়া বহাগ জেঠ মাহ আহে তেতিয়া মাছবিলাকে কণী মানে পাৰিবলৈ আৰম্ভ কৰে। সেইটো সময়ত আমি বিশেষকৈ যিখিনি মানে গৰ্ভৱতী মানে মাছ সেইখিনি মাৰিব নালাগে, কিন্তু বহুতো মানুহে সেইখিনি মাৰি পেলাই বাৰু। এইখিনি আমি খাবলৈ পাৰি। এইটো জীয়া, দনিকণা আৰু এইটো বাল্টি দেখিছে, বাল্টি হোৱাৰ সম্ভাৱনা আছে কিন্তু লাহে লাহে
নহ'লেও নাই বাৰু আধাখিনি হ'লেও চলি যাব আমাৰ সেইকেইটা ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল ন খালেহে বুজিবা সোৱাদৰে মূল গৈছে আমি খাবই লাগিব আমি আচলতে মানুহে কয় খাৰ খোৱা অসমীয়া আচলতে খাৰটো আমাৰ স্বাস্থ্যৰ পক্ষে খুব মানে উপকাৰী সেইটো কাৰণে খাৰ খায় আৰু খাৰ মানে অকল অসমীয়া খায় বুলি নহয় অতীজৰ পৰা থকা যিসকল অসমীয়া জাতি জনগোষ্ঠী আছে বড়ো মিচিং কছাৰী তিৱা ৰাভা ক'বলৈ নাই মানে দেউৰী আদি সকলোৱে মানে এইবিলাক খাৰ খায় পাৰিছ না উঠা অঁ সেইফালে যাওক এই কিনাৰলৈ টান দিয়ক আচলতে আঁঠুৱা মাৰিলোঁ যে বন্ধু বান্ধৱ এখন দেখিছে আমি ইয়াত গাঁৱলীয়া ভাষাত এইটো ককিলা মাছ বুলি কওঁ সেইটো আচলতে বিজ্ঞানৰ নাম বেলেগ আৰু সেই সৰু দেখিছে এইখিনি পুঠি মাছ আৰু পুঠি মাছ খাব লাগে এইখিনি পুঠি মাছ দেখিছে এই সৰু এইটো দেখিছে এইটো দনিকণা আচলতে এইটোহে পুঠি উঠনি দেখুৱাটো নহৈছিলে এইটো পুঠি সৰু পুঠিকলি আৰু এইবিলাক খালে চকুৰ কাৰণে খুব ভাল হয় আৰু এইফালে বাল্টিং ফুল হ'বলৈ গৈ আছে লাহে লাহে ভেনিয়ে ধৰি আছে হ'বগৈ আৰু বেছি টাইম নালাগে আৰু 1 ঘণ্টা মাত্ৰ অঁ এইখিনি যদি থৈ দিয়া হয় পানীখিনি যাবগৈ পিছফালে বেগ এই ওপৰতে মাছ কেইবাজনীও আপুনি ধৰি লওক এই যে আমি দনিকণা ভেচেলি কিবা খলিহনা মাছ অলপমান কেইটামান পালোঁ সেইখিনি কিন্তু আচলতে আমি খোৱাৰ মজাৰ বেলেগ আমি তৰাপাতত যদি দি দিওঁ মানে খাই খুব ভাল লাগে এইয়া দেখিছে নহয় এই নৈখন পাৰ হ'লোঁ কি ধুনীয়া পৰিৱেশ সঁচাকৈ দেই সঁচাকৈ আমি গাঁৱলীয়া আমি খেতিয়ক ক'বলৈ মানে অলপো ভয়ে নালাগে আজিৰ মোৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবচোন এই আচলতে আমি নৈপৰীয়া মানুহ মই এজন অসমীয়া তাৰপিছত এজন কৃষক তাৰপিছত এজন গাঁৱলীয়া মোৰ এটা পৰিচয় গতিকে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে লাইক কমেণ্ট এটা কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ফেচবুকতো এটা পেজ আছে সেইটো কৰি ল'বলৈ নাপাহৰিব গতিকে বন্ধু বান্ধৱীসকল আজিলৈ সকলোকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ